তো গাইজ আজি কাতি বিহুত মোৰ চেনেলটোৰ পৰা ভাৰ্গৱ মিক্সিং চেনেলটোৰ পৰা সকলোকে মই কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু কাতি বিহু বুলি মই আজি মানে আমাৰ নিজৰ মন্দিৰতে এখৰ মানে খলা চলা কিবা দিম বুলি ভাবিছোঁ, বেছি নাজানো এনেকুৱাকৈ মানে অলপ প্ৰস্তুতি চলাইছোঁ। এইটো আমাৰ সৰু মন্দিৰটো আৰু মই আপোনালোকক এটা বস্তু দেখাই দিওঁ। এই ফটোখন দেখিছে যে কাপোৰখন, এই কাপোৰখন মানে জগন্নাথ মন্দিৰৰ ওপৰত যিখন কাপোৰ মানে সেইখন কাপোৰ মানে আমাৰ ফালে লৈ আহিছিল আৰু ইয়াত মানে বৰ ধুনীয়াকৈ সজাই থৈ দিছোঁ। আৰু এই কাপোৰখন মানে সদায় মানে চেঞ্জ কৰে মানে জগন্নাথ মন্দিৰত মানে, আৰু কিবা পইচা দি কেনে আনিব লাগে নেকি আৰু কিনকে আনছি নাজানো, মুঠতে লৈ আহিছোঁ। গাইছ এইটোৱে আমাৰ সৰু ধুনীয়া এটা সৰু মন্দিৰ, তলত দিগি পাকাৰ ওপৰত দিগি মাটিৰ, আৰু ইয়াতে আৰু কাতি বিহুৰ আজি মানে অলপ খলা চলা দি দিয়া আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা। তো গাইছ কাতি বিহু বুলিতো বহুতত খলা দিব লাগে, য'তে ত'তে দিব লাগে, মানে ভাখেৰি চাখেৰি পথাৰ চথাৰ বস্তি চস্তি চবতে দিব লাগে, কিন্তু আমাৰ মোৰ মানে ৰাতি হোৱাৰ কাৰণে মানে এইবিলাক এবাৰ কৰিব নহ'ল আৰু মায়েৰো অসুবিধা হৈ আছে, সেইটো কাৰণে মানে চ' গাইছ এশৰ বা দুশৰ খলা দিয়ে কাৰণে এবাৰ পালন কৰিব লাগিব। চ' মানে কি আৰু খলা দিলেই হ'ল আৰু যে য'তে ত'তে দিলে যে হেৰি কৰিব লাগিব সেইটো না, মনেদি মানে এটা যদি একান্ত মানে ভাৱ লৈ মানে এটা দিয়া যায় না, তেতিয়া মানে আৰু অলপ মানে ভাল ফল পায় আৰু সেয়াই আৰু মানে কলত দোনা দিব লাগে বোলে আজি, সেইটো কাৰণে কলত দোনা মানে সৰুকৈ বনালোঁ। ত' গাইছ আগতে খলাখৰ জ্বলাই লওঁ, মেইন খলাখৰ একচুৱেলি মানে ভগৱানৰ মানে এনেকৈ নাম চাম লৈ লোৱা খলা চলা এখৰ মানে দিলি মানে অলপমান মানে কিবা যদি খং চঙো থাকে এইবিলাক মানে কমি যায়, মানে এইবিলাক মানে বেয়া ধাক্কাবিলাকো মানে একদমেই নাহে। মানে আপোনালোকেও মানে মোৰ সমনীয়া বা মোতকৈ সৰু ল'ৰা ছোৱালী বা ভাইটি ভণ্টি আৰু কৈছোঁ যে এনেকুৱা ভগৱানক এটা সেৱা কৰিব লাগে সদায়, নিজৰ কাৰণে ভাল দেখোন বাৰু। এতিয়া বৰ্তমান এশৰ খলা আকৌ মই তাতে আকৌ বাহিৰত দি থৈ আহোঁ। গাইছ এশৰ জ্বলাই ল'লোঁ, এতিয়া আমি দিব লাগিব ধূপ। তো গাইছ আজি কাতি বিহুৰ কাৰণে আজি তিনডাল দিম আৰু গাইছ ঘৰত ইয়াত তিনডাল দিলোঁ আৰু তাতে এডাল দিম। তো গাইছ আপোনালোকে চাই থাকক, মই পটককৈ খলাখৰ দি থৈ আহোঁ বাহিৰত। তো গাইছ তাতে দি থৈ আহিলোঁ। তো গাইছ টিলিঙা অলপ বজালোঁ, টিলিঙাও মেইনা মানে আৰু বজাই আছোঁ এটা বস্তু। তো গাইছ 50% কাম ৰেডি, 50 নহয় মোটামুটি 71% কাম ৰেডি। এতিয়া জাষ্ট আৰু লাষ্ট কাম এটা আছে, এইটো হ'ল শংখ। আৰু তো গাইছ শংখ আপোনালোকে কোনে কোনে বজাব পাৰে একবাৰ কমেণ্ট কৰি জনাই দিবচোন মোক। শংখৰ মাত চাত শুনিলে বহুত ভাল লাগে, শংখৰ শব্দটো আগতে মই জানা নাছিল, মানে বহুত মানে প্ৰেক্টিছ কৰাৰ পিছতহে পাইছোঁ আৰু। তো গাইছ এতিয়া সেৱাটো কৰি লওঁ, তাৰপিছত আৰু মই নতুন যিখন গাড়ী কিনিছোঁ সেইখন গাড়ীটো এটা সেৱা চেৱা কৰি লওঁ। তো গাইছ বাপতি সাহোন কাতি বিহুটো এনেকুৱাই পালন কৰিলোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। এইখিনিতে জয় আই অসম।